আমৰ আচাৰ বনাওঁ আহক। যিহেতু আমৰ ছিজন চলি আছে, মই 3 পোৱা আম লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। এদিনৰ কাৰণে ৰ'দত ভালধৰণে শুকুৱাই লৈছোঁ। ইয়াত মই এচামুচ হালধি, 2 চামুচ নিমখ এড কৰি 20 মিনিটৰ কাৰণে এইখিনি ঢাকি থৈ দিছোঁ। গোটা মছলা যিহেতু ব্যৱহাৰ কৰিব লাগিব, তাৰ বাবে মই ইয়াত লৈছোঁ চফ 2.5 চামুচ, ধনিয়া 2.5 চামুচ, মেথি 2.5 চামুচ, সৰিয়হ 2.5 চামুচ আৰু 1 চামুচ ক'লা জিৰা। এইখিনি ভালধৰণে মই ইয়াতে এনেকৈ কেৰাহীখনত গৰম কৰি লৈছোঁ। এইখিনি সৰু সৰুকৈ পিচি ল'লোঁ। পিচি লৈ আমখিনিৰ লগত ভালধৰণে মিক্স কৰি লৈছোঁ। 2 চামুচ ইয়াতে দিছোঁ ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰ দিলে মানে অকণমান জ্বলা ভাৱটো আহে, তাৰ কাৰণে দিয়া হৈছে। এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। এখন কেৰাহীত 50 গ্ৰামৰ তেল গৰম হ'বলৈ দি সেই তেলখিনি ইয়াতে ঢালি দিছোঁ। এইখিনি ভালধৰণে মিক্স কৰি বটলত ভৰাই থৈ দিম। বেছি দিনৰ কাৰণে ষ্ট'ৰ কৰিবলৈ হ'লে ভিনেগাৰ বা হিং দিব লাগে। মই ভিনেগাৰ আৰু হিং দিয়া নাই, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।